কোনো কাৰণতে আসলে মোদী বিজেপি আৰএছএছ হিমন্ত বিশ্ব শৰ্মা সেইবিলাক যে ৰাইজৰ বন্ধু নহয় সেই কথাটো অতি স্পষ্ট কোৱা হৈছে যে মধ্যপ্ৰাচ্যত যি যুদ্ধ চলি আছে ইৰাণ আৰু ইজৰাইলৰ মাজত যেটো যুদ্ধ চলি আছে তাৰ কাৰণে আসলতে খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছে আৰু এই যুদ্ধ আজি বা কালি ষ্টাৰ্ট হোৱা নাই সেই যুদ্ধ হোৱা আজি প্ৰায় 3-4 মাহ উকলি গৈছে আৰু সন্মুখত নিৰ্বাচন থকাৰ কাৰণে আসলতে এই আপোনাৰ 3 মাহ মানে খাৰুৱা তেলৰ মূল্যটো বৃদ্ধি কৰা নাছিলে চৰকাৰে আমাৰ এই মোদী চৰকাৰে আজিৰ দিনটোত আসলতে পেট্ৰল আৰু ডিজেলত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কিমান টকা লয় সেই কথাটো আমি বহুতেই নাজানো আৰু সেই কথাটো আমি নাপাতোই আপোনালোকে গম পালে আচৰিত হ'ব আজিৰ দিনটোত আসলতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পেট্ৰলত কিমান চাৰ্জ কৰে সেই তথ্যটো আপোনালোকক দিব খুজিছো আজিৰ দিনটোত যদি আপোনালোকে চাই কেন্দ্ৰীয় চৰকাৰে পেট্ৰল 1 লিটাৰত আমাৰ পৰা চাৰ্জ কৰে 19 টকা 90 পইচা 19 টকা 90 পইচা পাৰ লিটাৰ পেট্ৰলত আমাৰ পৰা চৰকাৰে ট্যাক্স লয় কেন্দ্ৰীয় চৰকাৰ মোদী চৰকাৰে লয় তাৰ পাছত আমাৰ ষ্টেট গভৰ্ণমেণ্টে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই 1 লিটাৰ পেট্ৰলত আমাৰ পৰা ট্যাক্স লয় 18 টকা 80 পইচা এতিয়া যে আপোনাৰ কিবা কিবি নতুন চৰকাৰখনে যে কৰি আছে তেওঁলোকে যদি চৰকাৰখনে যদি সঁচাকে ৰাইজৰ কল্যাণৰ কথা ভাবে তেনেহলে এই যে 18 টকা 80 পইচাকে 1 লিটাৰ পেট্ৰলত ৰাইজৰ পৰা যে আসলতে কৰ ট্যাক্স লয় হেতু নাহিকে কৰিব পাৰে দেখোন ৰাইজক যদি ইমানেই ভাল পায় হেতু কিয় নকৰে আজি আপোনালোকে নিশ্চয় গম পায় যে আমাৰ ৰাজ্য চৰকাৰখনে ভ্যালু এডেড ট্যাক্সৰ নামত ভেটৰ নামত আপোনাৰ 18 টকা 80 পইচা আপোনাৰ পাৰ লিটাৰ পেট্ৰলত চাৰ্জ কৰে যদি আমি পেট্ৰল আৰু ডিজেলত যদি আজিৰ দিনটোত আমি পেট্ৰল আৰু ডিজেলত চৰকাৰে যেটো ট্যাক্স লয় সেই ট্যাক্সটো যদি নলয় আমাৰ পৰা তেতিয়া হলে আজিৰ দিনটোত পেট্ৰল 1 লিটাৰৰ দামটো হ'ব আজিৰ দিনটোত 64 টকা আজিৰ দিনটোত যদি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মোদী আৰু হিমন্তই যদি আমাৰ ৰাইজৰ পৰা সাধাৰণ ৰাইজৰ পৰা যদি পেট্ৰল ডিজেলত ট্যাক্স নলয় তেতিয়া পেট্ৰলত আজিৰ দিনটোত ৰেট হ'ব পাৰ লিটাৰ 64 रुपीस আৰু ডিজেলত আপোনালোকে জানে ডিজেলত হ'ব 62.74 रुपीस 1 লিটাৰ ডিজেলৰ দামটো হ'বগে যদি ট্যাক্স নলয় চৰকাৰে তেতিয়া 62 টকা 74 পইচা হ'ব কিন্তু আজিৰ দিনটোত কেই টকা হ'লগে আজিৰ দিনটোত কেই টকা আজিৰ দিনটোত আপোনালোকে সকলোৱে দেখিছে যে আজিৰ দিনটোত পেট্ৰলৰ দাম অসমত যদি চাই তেনেহলে 102 টকাৰ পৰা 103 টকা হৈছে ডিপো ওয়াইজ আৰু আপোনালোকে যদি চাই ডিজেলৰ ক্ষেত্ৰত 93 रुपीस 93 টকা হৈছে ক'বাত 94 টকা হৈছে তেনেকুৱা পৰ্যায়ত দাম বৃদ্ধি হৈছে গতিকে আপোনালোকে বিবেচনা কৰি চাওক যে এই চৰকাৰখন সঁচাকে ৰাইজৰ পক্ষত আছে না নাই কেৱল পেট্ৰল আৰু ডিজেলৰ যে দাম বৃদ্ধি হৈছে তেনেকুৱা নহয় আপোনালোকে দেখিব যে বজাৰলৈ যদি যায় আজিৰ দিনটোৰ পৰা আপোনালোকে দেখিবলৈ পাব কেনেকুৱা ধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ আসলে দাম বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় দেখিব খেয়া লাগিলে দাইলে হওক খেয়া লাগিলে মিঠাতেল হওক খেয়া লাগিলে চাউল হওক যিমান আপুনি দোকানৰ পৰা ক্ৰয় কৰিব শাক-পাচলিৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ আসলতে গেলামাল দোকানৰ পৰা যিবিলাক আমি খাদ্য সামগ্ৰী ক্ৰয় কৰো সেইবিলাকৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে গতে এই ক্ষেত্ৰত এতিয়া আমাৰ ৰাইজে মাগল নকৰা হৈছে এটা সাংঘাতিক এটা কথা হৈছে আজিকালি কি হৈছে মানে দাম বৃদ্ধি হলে চৰকাৰে যদি দাম বঢ়ায় তেতিয়া কি কয় মানে মই যে কৈ আছিলো আপোনালোকক মানে দেশভক্ত হলে বোলে দাম বৃদ্ধি হ'ব লাগে একো নাই বোলে দেশৰ কাৰণে সেইটো উচৰ্গা বৰঙণি দেশৰ বিপদৰ সময়ত সকলোৱে বোলে সহযোগিতা কৰিব লাগে মানে মূল্য বৃদ্ধি যে কৰিছে ইয়াত সকলোৱে হাত উজান দিব লাগে সকলোৱে চৰকাৰ সহযোগ কৰিব লাগে নতুন এটা কনসেপ্ট আজি এই মোদীৰ দিনত হিমন্ত বিশ্ব শৰ্মাৰ দিনত আহিছে সাংঘাতিক কথা বিপদৰ সময়ত এতিয়া আপোনালোকে দেখিছে যে মিঠাতেল বোলে কমকৈ খাব লাগে বইলহে খাব লাগে বুলি কৈছে মানে তাৰপৰা কৈছে যে চাইনা আৰু জাপান সেই থাইলেণ্ডৰ মানুহে বইলহে খায় সেই কাৰণে ধুনীয়া বোলে স্বাস্থ্যপাতি সেই কথা বতৰা আজি বিজেপি মানুহবিলাকে কৈছে কি যে মানুহ আৰু আপোনালোকে আচৰিত পাব আজি সংবাদ মাধ্যমত এটা বস্তু প্ৰচাৰ হৈ আছে যে মানে ভাৰতৰ ক্ষেত্ৰত ভাৰতৰ লগত কম্পেয়াৰ কৰিছে আজি আপোনাৰ নেপাল আজি বাংলাদেশ পাকিস্তানক ভাৰতৰ লগত কম্পেয়াৰ বাংলাদেশ পাকিস্তান আৰু নেপালক কৰিব লাগে নে আমেৰিকা ইংলেণ্ডক কৰিব লাগে লাজ লাগে মোৰ আখাৰীৰ নেশনেল মিডিয়াৰ আজি হেডলাইন হৈছে বোলে মধ্যপ্ৰাচ্যৰ যুদ্ধখনৰ কাৰণে গোটেই মানে আমাৰ ওচৰ চুবুৰীয়া যিকেইখন ৰাজ্য দেশ আপোনালোকক কৈছো মই নেপাল বাংলাদেশ আৰু পাকিস্তান সেই তিনিখন দেশৰ লগত ভাৰতক তুলনা কৰিছে সংবাদ মাধ্যমে আজি ইংলেণ্ডৰ লগত আজি উন্নত ৰাষ্ট্ৰবিলাকৰ লগত সুইজাৰলেণ্ডৰ লগত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত যিবিলাক উন্নত দেশ আছে তেওঁলোকৰ লগত কেলে কম্পেয়াৰ নকৰে আজিৰ দিনটোত যে আপোনাৰ ভাৰতীয় টকাৰ মূল্য যে পতন হৈছে আপোনালোকে দেখিছে না নাই
আজি মানে 95-97 টকা দিলে এটা ডলাৰ পায় মোদীয়ে কি কৈছিলে $1 ইকুৱেল টু 1 ইণ্ডিয়ান ৰুপি নোট কৈছিলে নে নাই মানে এটকাৰ যিমান আসলে ভ্যালু সেই সমান ভ্যালু US ডলাৰ হ'ব বুলি কৈছিলে আজিৰ দিনটোত কেনেকে আসলতে ভাৰতীয় টকাৰ মূল্য পতন হৈছে এই কথাবিলাক আপোনালোকে দেখিছে নে নাই মোদীৰ এই ভাষণটো যে ভাইৰেল হৈ থাকে কংগ্ৰেছৰ দিনত সাংঘাতিক ধৰণে ভাৰতীয় টকাৰ মূল্য পতন হৈছে সেই কথা কৈছিলে আজিৰ দিনটোত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে সেই তেতিয়া 14 চনৰ আছিল আপোনাৰ 71 টকা এটা ডলাৰৰ বিপৰীতে আমাৰ ইণ্ডিয়ান ৰুপিৰ ভ্যালুটো আছিল 71 টকা এতিয়া হৈ গ'ল আপোনাৰ 95 টকা 96 টকা আৰু সেইটো ভাল মোদী বিশ্বগুৰু যে সেই কাৰণে ভাৰতৰ টকাৰ মূল্য পতন হৈছে আৰু সেইটো ভাল সব ভাল মুঠতে বেয়া একোৱে নাই সব ভাল সেইটোৱে চলি আছে গতিকে আমাক এতিয়া বেয়া পাই লাভ নাই যে সংগঠনৰ মানুহে মাতবোল নকৰে সেই কথাটো নহয় আমি সদায় ৰাইজক হকিয়াই আছিলো যে কোনো কাৰণতে বিজেপিটো আসলতে ৰাইজৰ বন্ধু নহয় জনতাৰ বন্ধু নহয় তেওঁলোকৰ বন্ধু কৰ্পোৰেট হাউস বিলাক আদানী আম্বানী বন্ধু হয় আমাৰ ৰাইজৰ স্বাৰ্থত তেওঁলোকে একো সিদ্ধান্ত গ্ৰহণ নকৰে তেওঁলোকৰ সকলো সিদ্ধান্ত হ'ব আপোনাৰ পুঁজিপতি বনিয়া বিলাকৰ স্বাৰ্থত বেপাৰী বিলাকৰ স্বাৰ্থত সেই কথাটা আপোনালোকক কৈছো আৰু আপোনালোকৰ গাত লাগিছে নে নাই কথাটা যে মই কৈ আছো আপোনালোকক যে 18 টকা 80 পইচা আপোনাৰ 1 লিটাৰ পেট্ৰলৰ আমাৰ পৰা এই অসম চৰকাৰ এই হিমন্ত বিশ্ব শৰ্মাৰ টেক্স লৈ আছে আজিৰ দিনটোত দেশৰ বিপদৰ সময়ত এই 18 টকা 80 পইচাটো কিয় ৰেহাই দিব পৰা নাই সেইটো যে তেওঁলোকে টেক্স লৈছে 1 লিটাৰ পেট্ৰলত আজি মোদীয়ে দেশভক্ত এই মোদীয়ে যে আপোনাৰ প্ৰতিজন মানুহৰ পৰা 19 টকা 90 পইচাকে যে 1 লিটাৰ পেট্ৰলত টেক্স লৈ আছে সেই কথাটো আপোনালোকে কেতিয়া বুজি পাব সেই কথাবিলাক আমি আসলে প্ৰশ্ন খুদিব লাগিব আজি যিটো সময়ত দেশৰ অৱস্থা বেয়া এই সময়ছোৱাত দেশৰ ৰাইজক আসলতে বিপদমুক্ত কৰিবৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা কি লৈছে আপোনালোকে বিবেচনা কৰিছে